আৰু মোটামুটি আপুনি 10-15 দিনৰ ভিতৰত বিক্ৰী হৈ যাব 15 দিন হাইষ্ট যদি কিবা অসুবিধা নহয় পাখা অহা নাই মোটামুটি এটা হাঁহ 1.5 কেজি ওপৰত হৈ গৈছে হয়নে নাই এইটো আগৰ পৰাই আছে নেকি তাই এটা যে আছে এইটো ইয়াৰ লগতে নেকি তেতিয়াহ'লে কিবা এটা প্ৰব্লেম হৈছে তাত এতিয়া আৰু 2-3টা কি হ'ব কিবা কাৰণো হ'ব পাৰে কিন্তু দেখাত দেখিছেনে